গ্ৰাহক আহিলে খং উঠা দোকানীজন। এনেতে আমি দেখা পাওঁ যে গ্ৰাহক আহিলে দোকানীয়ে সুখীহে হয়, ফূৰ্তিহে পায়। কিন্তু ইয়াতে দেখোন ওলোটাই হৈছে, গ্ৰাহক আহিলে দেখোন দোকানীয়ে খঙে উঠে। আহা আমি এই ভিডিঅ'টোৰ জৰিয়তে পাঠটোত কি বুজাব বিচাৰিছে ধুনীয়াকৈ বুজি লওঁ। হেল্ল' টু অল মাই ডিয়াৰ ষ্টুডেণ্ট, দিছ ইজ বৰ্ণালী একাডেমি। মই তোমালোকৰ বৰ্ণালী মেম। আজি এই ভিডিঅ'টোৰ জৰিয়তে গ্ৰাহক আহিলে খং উঠা দোকানীজন এই পাঠটো আলোচনা কৰিম। সকলোৱে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি দিব। আহা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গ্ৰাহক আহিলে খং উঠা দোকানীজন। পাঠটো আৰম্ভ কৰাৰ আগতে আমি ওপৰত থকা এই শব্দবোৰ পঢ়ি লওঁ আহা। একান্ত মনে, ব্যস্ত, স্বভাৱ, বস্তু, পৰীক্ষা নিৰীক্ষা, লেন্স, যন্ত্ৰ, অনুবীক্ষণ। ইয়াতে ফটোটোত দেখুৱাইছে যে এইজন হ'ল দোকানী আৰু এই দুজন হ'ল গ্ৰাহক। গ্ৰাহকজনে মাতিছেহে মাতিছে। দোকানীজনৰ অলপো কাণ সাৰেই নাই। তেওঁ তললৈ মূৰ কৰি একান্ত মনে কিবা কাটি আছে। মাজে মাজে ঘঁহনিৰ শব্দও শুনা গৈছে। কিনো কৰি আছে দোকানীজনে একান্ত মনে? ইয়াতে কৈছে যে গ্ৰাহকজনে দোকানীজনক মাতিছে, কিন্তু দোকানীজন অলপো কাণ সাৰো দিয়া নাই। তেওঁ কিবা একান্ত মনে ঘঁহিয়ে আছে, কিবা কিবি কৰি আছে আৰু গ্ৰাহকৰ মাত একেবাৰেই শুনা নাই। গ্ৰাহকজনে আকৌ মাতিবলৈ ধৰিলে। ইয়াতে কৈছে কি গ্ৰাহকজন আকৌ মাতিছে। কি হ'লনো? কিয় এনেদৰে মাতিছে? দেখা নাইনে মই যে কাম কৰি আছোঁ? মোক এতিয়া দিগদাৰ নকৰিব, দোকানীজনে বিৰক্তিৰে ক'লে। ইয়াতে দোকানীজনে বিৰক্তি হৈ গ্ৰাহকে এনেদৰে মাতি থকাৰ বাবে বিৰক্তি হৈ গৈছিল আৰু কৈছে যে কিয় এনেদৰে মাতিছে মোক? মই এতিয়া ব্যস্ত আছোঁ, মোক এনেদৰে দিগদাৰ নকৰিব। আপুনি কেনে দোকানী হে? দোকান দিছে অথচ গ্ৰাহক আহিলে বেয়া পায়। ইয়াতে গ্ৰাহকজনে কৈছে যে আপুনি কেনে দোকানী হৈছে? দোকানী দেখোন গ্ৰাহক আহিলে ফূৰ্তিহে পায়, কিন্তু আপুনি ইয়াতে বেয়াহে পাই আছে। দোকানীজনে গ্ৰাহকৰ কথাত অলপো গুৰুত্ব নিদি নিজৰ কামতে ব্যস্ত থাকিল। গ্ৰাহকজনে অৱশেষত দোকানীজনক ভুৰাই সেই দোকানৰ সন্মুখৰ পৰা আঁতৰি গ'ল। দোকানীজনে গ্ৰাহকক অলপো গুৰুত্ব নিদিয়াৰ কাৰণে কি কৰিলে, পাছত গ্ৰাহকে দোকানীজনৰ ফালে চাই তাৰ পৰা আঁতৰি গ'ল। এনেদৰে ইজনৰ পাছত সিজন গ্ৰাহক আহি দোকানীজনক মাতে, কিন্তু দোকানীজনৰ পৰা কোনো সঁহাৰি নাপায়, খঙতে আঁতৰি যায়। এনেদৰে দিনটোত কি হৈ আছিল, গ্ৰাহক বহুত আহিল, দোকানীজনক মাত দিলে, কিন্তু অকণো সঁহাৰি নোপোৱাৰ কাৰণে তেওঁলোকে খং কৰি আঁতৰি যায় দোকানৰ পৰা। গ্ৰাহকৰ প্ৰতি কৰা দোকানীজনৰ ব্যৱহাৰ তথা আওকণীয়া মনোভাৱৰ কাৰণে এটা সময়ত দোকানখন বন্ধ হোৱাৰ উপক্ৰম হ'ল। এনেদৰে দোকানীজনৰ আওকণীয়া মনোভাৱৰ কাৰণে দোকানটো বন্ধ হোৱাৰে অৱস্থা হৈ পৰিল। ইমানতো কিন্তু দোকানীজনৰ স্বভাৱৰ পৰিৱৰ্তন নহ'ল। দোকানটো বন্ধ হ'বৰে হ'ল, তাকো দোকানীজনৰ স্বভাৱ পৰিৱৰ্তন নহ'ল। গ্ৰাহক আহিলে মানে ভালদৰে শুনাই নাছিল আৰু এনেদৰেই গ্ৰাহকে খং কৰি দোকানৰ পৰা গুচি গৈছিল। দোকানখনত সদায় কিবা কিবি কটাত ব্যস্ত হৈ থকা এই দোকানীজনেই হ'ল আধুনিক অনুবীক্ষণ যন্ত্ৰৰ উদ্ভাৱক। আৰু ইয়াতে অলপ আগত যে ফটোখনত দেখিলা, দোকানীজন আওকণীয়া, দোকানত একদম গুৰুত্ব নিদিয়া ব্যক্তিজনেই হ'ল আমাৰ অনুবীক্ষণ যন্ত্ৰৰ উদ্ভাৱক, যোনে অনুবীক্ষণ যন্ত্ৰ তৈয়াৰ কৰিছিল। তেওঁৰ নাম আছিল এণ্টনি ভন লিউৱেনহুক। এইখনেই হৈছে অনুবীক্ষণ যন্ত্ৰ আৰু এই অনুবীক্ষণ যন্ত্ৰটো উদ্ভাৱক কৰিছিল এই দোকানীজনে। হলেণ্ডৰ ডেলফট নামৰ চহৰ এখনত তেওঁৰ জন্ম হৈছিল। এণ্টনি ভন লিউৱেনহুকৰ ক'ত জন্ম হৈছিল? হলেণ্ডৰ ডেলফট নামৰ চহৰখনত।
ঘৰুৱা অসুবিধাৰ কাৰণে তেওঁৰ স্কুলীয়া শিক্ষা সমাপ্ত নহ'ল। তেওঁ মানে তেওঁৰ ঘৰৰ অৱস্থা ইমান ভাল নাছিল, সেইকাৰণে তেওঁ স্কুলীয়া শিক্ষা সমাপ্ত কৰিব পৰা নাছিল। পিছত তেওঁ চশমাৰ দোকান দি জীৱিকা অৰ্জন কৰাৰ মন মেলিলে। লগতে তেওঁ চশমা সজা এজন শ্ৰেষ্ঠ কাৰিকৰ হোৱাৰ সপোন দেখিবলৈ ধৰিলে। তেতিয়া কি হ'ল যে তেওঁৰ পঢ়া শুনাও নহ'ল, যিহেতু তেওঁ ভাবিছিল যে মই চশমাৰ দোকান দি জীৱনটো নিৰ্বাহ কৰিম আৰু চশমাৰ কাৰিকৰ হিচাপে শ্ৰেষ্ঠ হ'বলৈ চেষ্টা কৰিম। চশমাত লেন্স থাকে, লেন্সৰ মাজেৰে চালে সৰু বস্তু ডাঙৰকৈ দেখি। লিউৱেনহুকে লেন্সৰ মাজেৰে সৰু বস্তু ডাঙৰকৈ চাই মনত বৰ ৰং পাইছিল। লিউৱেনহুকে কি কৰিছিল, চশমাত যিটো লেন্স থাকে, তোমালোকে সকলোৱে চশমা দেখিছাই, সেই চশমাত একোটাকৈ লেন্স থাকে আৰু সেই লেন্সটোৰে সৰু বস্তু ডাঙৰকৈ দেখিব পাৰি। লিউৱেনহুকৰো সেই লেন্সৰ সৰু বস্তুকেইটা ডাঙৰকৈ চাই কেনে বহুত ৰং পাইছিল। নাপাবনো কিয়? সৰু পৰুৱা এটা খালী চকুৰে চালে ভালকৈ মনিবকে নোৱাৰি। লেন্সৰ মাজেৰে চালে কিমান বঢ়িয়াকৈ সিহঁতক ঠেং, চকু, শুং আদি দেখা যায়। সঁচায়েতো সৰু পৰুৱাক দেখোন আমি ভালদৰে খালী চকুৰে দেখিলে ভালদৰে বুজিবই নোৱাৰি যে পৰুৱাটো কেনেকুৱা। পিছে চশমাত ব্যৱহৃত লেন্স সৰু বস্তু বৰ বেছি ডাঙৰকৈ দেখুৱাব নোৱাৰে। সেয়েহে তেওঁ কাঁচ কাটি কাটি তাৰ পৰা সৰু বস্তু অধিক ডাঙৰকৈ দেখুৱাব পৰা লেন্স তৈয়াৰ কৰাত ব্যস্ত হ'ল। যেতিয়া গ্ৰাহকে আহি মাতিছিল, তেওঁ কৈছে যে কিবা কিবি কাটি থাকিছিল, তেতিয়া মানে এইটো কামহে তেওঁ কৰি থাকিছিল। চশমাৰ লেন্সৰ পৰা কাটি কাটি তাৰ পৰা সৰু বস্তু অধিক ডাঙৰকৈ চাবলৈ এটা লেন্স তৈয়াৰ কৰি ওলালে। এখন হাতেৰে লেন্স এখন ধৰি আনখন হাতেৰে সৰু সৰু বস্তু লেন্সখনৰ তললৈ আনি পৰীক্ষা কৰিবলৈ লিউৱেনহুকে কিমান যে ভাল পাইছিল। তেওঁ কি কৰিলে, যেতিয়া লেন্সখন সাজিলে, তেওঁ সেই লেন্সখনৰ তলত সৰু সৰু বস্তু ডাঙৰকৈ চাই যে কি ভাল পাইছিল। কিন্তু আন মানুহবোৰে লিউৱেনহুকৰ এই স্বভাৱটোক বলিয়ালিৰ বাহিৰে আন একো নহয় বুলিহে কৈছিল। লিউৱেনহুকৰ এই স্বভাৱটো একো কামৰ নহয়, তেওঁ সময়বোৰ নষ্ট কৰি এইগিলা কিবা কিবি কৰি থাকিছিল, এনেবোৰহে মানুহে ঠাট্টা মস্কৰা কৰিছিল। লিউৱেনহুকে কিন্তু আনৰ এনে কথালৈ অলপো ভ্ৰক্ষেপ কৰা নাছিল। তেওঁ তেওঁৰ কামত দৃঢ় প্ৰতিজ্ঞ আছিল। কিন্তু তেওঁ মানুহৰ এইবোৰ কথা আওকাণ কৰি তেওঁৰ কামতে দৃঢ় প্ৰতিজ্ঞ হৈ কৰিছিল আৰু সফল হৈছিল। এদিন এখন হাতেৰে লেন্স এখন বহু সময় ধৰি থাকিলে হাতখন বিষায়। এই অসুবিধাটো দূৰ কৰিবলৈ তেওঁ এটা উপায় উলিয়ালে। এটা চুঙাৰ মূৰত তেওঁ লেন্স এখন লগাই ল'লে। পিছত তেওঁ চুঙাটোৰ দুয়ো মূৰে দুখন লেন্স লগাই তাৰ মাজেৰে বস্তু পৰীক্ষা কৰি আচৰিত হৈ গ'ল। তেওঁ কি কৰিলে, প্ৰথমেতো লেন্স বনালে, কিন্তু লেন্সটো ধৰি ধৰি চাই চাই তেওঁ বিৰক্তি হৈ গ'ল, হাতো বিষাবলৈ ধৰে। তেতিয়াই তেওঁ এই লেন্সৰ আৰ্হিৰ দৰে তেওঁ বনাবলৈ ভাবিছিল, যিহেতু লেন্সটো হাতত ধৰি ধৰি বিষাই গৈছিল হাতটো। যেতিয়া তেওঁ এনেদৰে বনাই কেনে লেন্সটোত আকৌ চালে, তেওঁ আচৰিত হৈ পৰিছিল। তেওঁ আচৰিত হৈ কি দেখা পালে, আহা আমি এতিয়া জানিলোঁ। এইবাৰ দেখোন বস্তুটো আগতকৈ বহুত বেছি ডাঙৰকৈ দেখা গৈছে। তেওঁ কি দেখিলে, বস্তুগিলা আগতকৈ বহুত ডাঙৰকৈ দেখা পাইছিল। অৱশেষত বহু পৰীক্ষা নিৰীক্ষাৰ অন্তত লিউৱেনহুকে এটা যন্ত্ৰ আৱিষ্কাৰ কৰিলে। যন্ত্ৰটোৰ সহায়ত খালী চকুৰে নেদেখা ক্ষুদ্ৰ ক্ষুদ্ৰ বস্তু ডাঙৰকৈ দেখা গ'ল। এনেদৰেই পৰীক্ষা নিৰীক্ষাৰ অন্তত লিউৱেনহুকে কি আৱিষ্কাৰ কৰিলে, অনুবীক্ষণ যন্ত্ৰটো আৱিষ্কাৰ কৰিলে। আৰু এই অনুবীক্ষণ যন্ত্ৰটোৰ সহায়ত আমি কি কৰিব পাৰোঁ, বহুত ক্ষুদ্ৰ ক্ষুদ্ৰ বস্তু যিবোৰ আমি খালী চকু দি দেখিব নোৱাৰোঁ, সেইবোৰক এই লেন্সৰ সহায়ত দেখিব পাৰি।
সেয়া আছিল 1675 চনৰ কথা। আৰু এইটো আজিৰ কথা নহয়, আজি প্ৰায় 100-200-250 বছৰ আগৰ 1675 চনৰ কথা। আৰু ইয়েই আছিল বিশ্বৰ প্ৰথমটো অণুবীক্ষণ যন্ত্ৰ। আৰু এই 1675 চনতে বিশ্বৰ প্ৰথমটো অণুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ হৈছিল। আৰু কোনে কৰিছিল এই আৱিষ্কাৰটো? লিউৱেনহুকে। এই যন্ত্ৰটো সাজিবলৈ ব্যৱহাৰ কৰা লেন্সবোৰ তেখেতে নিজে কাঁচ কাটি কাটি তৈয়াৰ কৰিছিল। কি কৈছে ইয়াতে? এই যোনটো অণুবীক্ষণ যন্ত্ৰ তেওঁ তৈয়াৰ কৰিছিল, তাৰ লেন্সবোৰ তেওঁ নিজে কাঁচকেইটা কাটি কাটি তৈয়াৰ কৰিছিল। তেওঁ এই কাঁচ কাটি লেন্স তৈয়াৰ কৰা পদ্ধতিটো সম্পূৰ্ণ নিজা আছিল। আৰু তেওঁ এই যোনটো পদ্ধতিত আৱিষ্কাৰ কৰিছিল, কোনো বেলেগে কৈ দিয়া নাই, তেওঁ নিজে সম্পূৰ্ণকৈ ভাবি চিন্তি আৱিষ্কাৰ কৰিছিল। তেওঁক যিহেতু মানুহে বলিয়া বুলি ভাবিছিল, গতিকে আন ব্যক্তিৰ পৰা এই বিদ্যা গ্ৰহণ কৰাৰ সুবিধা পোৱা নাছিল। লেটিন ভাষা নজনাৰ বাবে তেওঁ এই বিষয়ে কিতাপ পত্ৰও পঢ়িব পৰা নাছিল, কাৰণ সেই সময়ত বিজ্ঞানৰ সকলো ধৰণৰ কিতাপ লেটিন ভাষাত লিখা হৈছিল। কি কৈছে? আমি যেনেদৰে এইটো অসমীয়া ভাষাত পঢ়িছোঁ, লিউৱেনহুকে য'ত বাস কৰিছিল তাতে বিজ্ঞানৰ যিমান কিতাপ পত্ৰ আছিল লেটিন ভাষাত। কিন্তু তেওঁ যিহেতু পঢ়া শুনা সম্পূৰ্ণই কৰিব পৰা নাছিল, সেইকাৰণে ভাবিব নোৱাৰি যে তেওঁ বিজ্ঞানৰ কোনো কিতাপ পঢ়ি অণুবীক্ষণ যন্ত্ৰটো আৱিষ্কাৰ কৰিছে। তেওঁ এইটো সম্পূৰ্ণ নিজাববীয়াকৈ আৱিষ্কাৰ কৰিছিল। তেওঁ নিজে সজা অণুবীক্ষণ যন্ত্ৰৰে মৌ-মাখিৰ শুং, ওকণিৰ ঠেং, গছৰ পাত, নিজৰ গাৰ ছাল, চুলি, গৰু-ছাগলীৰ নোম, মাখিৰ মগজু আদি পৰীক্ষা কৰিছিল। কি কৈছে ইয়াতে? তেওঁ সজা অণুবীক্ষণ যন্ত্ৰৰ সহায়ত আমি যি ক্ষুদ্ৰ ক্ষুদ্ৰ বস্তু, যিটো চকুৰে ধুনীয়াকৈ চাব নোৱাৰি, বুজিব নোৱাৰি, সেইবোৰ বস্তু যেনে গৰু-ছাগলীৰ নোম, মাখিৰ মগজু কিমান ডাঙৰ হ'ব পাৰে ভাবাচোন, সেইবিলাক তেওঁ তাতে পৰীক্ষা নিৰীক্ষা কৰিছিল। এদিন তেওঁ বাৰান্দাৰ পানী পোতাত জমা হৈ থকা পানী আনি নিজে সজা অণুবীক্ষণ যন্ত্ৰৰে চালে। চাই তেওঁ উপচ খাই উঠিল। দেখোন পৰিষ্কাৰ যেন লগা এই পানীখিনিত দেখোন অসংখ্য জীৱই কিলবিলাই আছে। ইয়াৰ পৰাই অৱশেষত তেওঁ সিদ্ধান্তলৈ আহিল যে পানীত খালী চকুৰে ধৰা পেলাব নোৱাৰা অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱই বাস কৰে। আমি যোনটো পানী খাওঁ, সেইটো তোমালোকে যেতিয়া খালী চকুৰে চাবা, তাতে একো ধুনীয়াকৈ পৰিষ্কাৰ দেখা পাবা। তোমালোকৰ ঘৰত যদি অণুবীক্ষণ যন্ত্ৰ আছে, ডাঙৰৰ সহায় লৈ বা স্কুলত বিজ্ঞান ছাৰৰ সহায় লৈ পানী অণুবীক্ষণ যন্ত্ৰত পৰীক্ষা নিৰীক্ষা কৰি চাব পাৰা আৰু পানীত কি ওলায় সেইটো পৰীক্ষা কৰিব পাৰা। সেইবাবে দেখাত পৰিষ্কাৰ হ'লেও পানীখিনি প্ৰকৃততে পৰিষ্কাৰ নহ'বও পাৰে। অপৰিষ্কাৰ পানীত এইবোৰৰ পৰিমাণ পৰিষ্কাৰ পানীতকৈ বেছি। পিছলৈ এই ক্ষুদ্ৰ জীৱবোৰক জীৱাণু নাম দিয়া হয়। তেওঁ যেতিয়া এই পৰিষ্কাৰ পানীখিনিত কিবা জীৱ বিচাৰি পালে, সৰু সৰু, যিটো খালী চকুৰে মনিব নোৱাৰি, সেইবোৰ যেতিয়া বিচাৰি পালে, সেই ক্ষুদ্ৰ জীৱবোৰক তেওঁ কি নাম দিলে? জীৱাণু নাম দিলে। লিউৱেনহুকে কেনেকৈনো এই যন্ত্ৰটো সাজি উলিয়ালে, সেই বিষয়ে বৈজ্ঞানিকসকলে জানিবলৈ বিচাৰিলে। কিন্তু প্ৰথম অৱস্থাত লিউৱেনহুকে এই যন্ত্ৰ নিৰ্মাণৰ আঁৰত থকা ৰহস্য জানিবলৈ দিয়াৰ পক্ষপাতী নাছিল। পিছত অৱশ্যে তেওঁ এই বিষয়ে জনাবলৈ বাধ্য হ'ল। ফলত আৰু অধিক উন্নতমানৰ অণুবীক্ষণ যন্ত্ৰ সাজিব পৰা হ'ল। প্ৰথম অৱস্থাত কি হৈছিল? তেওঁ অণুবীক্ষণ যন্ত্ৰটো কেনেকৈ সাজি উলিয়াইছিল, তেওঁ কাকো জনাব বিচৰা নাছিল। কিন্তু পাছত বাধ্য হৈ তেওঁ কেনেকৈ অণুবীক্ষণ যন্ত্ৰটো সাজি উলিয়াইছে সকলোকে জনালে। তাৰ পাছত আৰু বহুত বৈজ্ঞানিকে মিলি কি কৰিলে? আৰু ধুনীয়া উন্নতমানৰ অণুবীক্ষণ যন্ত্ৰ সাজি উলিয়ালে। লিউৱেনহুক আছিল বৰ একা-চেকা মনৰ মানুহ। কিবা এটা ধৰিলে, কিবা এটা জানিব খুজিলে আৰু ৰক্ষা নাই, জানিহে এৰিব। এই গুণৰ কাৰণেই তেওঁ
তেওঁৰ মহান আৱিষ্কাৰ অনুবীক্ষণ যন্ত্ৰক বিশ্বলৈ আগবঢ়াবলৈ তেওঁ কেনেকুৱা স্বভাৱৰ আছিল। আজি কিবা এটা বস্তু জানিব পাৰিছা আৰু সেই বস্তুটোৰ বিষয়ে তেওঁ আৰু গভীৰভাৱে জানিব বিচৰা হয়। এই গুণটো থকাৰ বাবেই তেওঁ কি কৰিলে অনুবীক্ষণ যন্ত্ৰটো সাজি উলিয়াব পাৰিছে বুলি ইয়াতে উল্লেখ কৰিছে। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। নেক্সট ভিডিঅ'ত আমি ইয়াৰে প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম।